হাই এভৰিৱান, ৰিমলিছ কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এবিধ চাটনিৰ ৰেচিপি লৈ আহিছোঁ আৰু চাটনিবিধ মই বনাম কচুৰে। কোনে কোনে খাইছে বাৰু এনেকৈ? যদি নাই খোৱা এবাৰ খাই চাবচোন, বহুত ভাল লাগে খাই। কিদৰে বনালোঁ চাওঁচোন আহক। ইয়াৰ বাবে মই দহি কচু দুডাল লৈছোঁ। আপোনালোকে বগাবিধো ল'ব পাৰে। 20 ফুটামান নহৰু লৈছোঁ। অকণমান আদা লৈছোঁ আৰু 2 পিচ নেমু কাটি লৈছোঁ। অকণমান নিমখ লৈছোঁ আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। এতিয়া কচুডালৰ যোনটো মাজৰ পাৰ্ট হয় সেইটো আমি উলিয়াই ল'ম আৰু বাকী পাৰ্টটো আমাক নালাগে চাটনি বনাওঁতে। এয়া দেখিছে মই এৰুৱাই লৈছোঁ আৰু যোনটো মাজৰ পাৰ্ট হয় আমি সেইটো কচুৰ থুৰ বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন মোক কমেণ্ট ছেকশ্যনত। আৰু এতিয়া এইদৰে কাটি ল'ম সৰু সৰুকৈ। এইডালৰ এতিয়া ওপৰৰ বাকলিটো আমি গুচাই লৈছোঁ। এনেকৈ কাটিলেই ধুনীয়াকৈ এৰি যায় বাকলিটো আৰু সৰু সৰুকৈ গোটেইখিনি কাটি ল'ম। এয়া কচু কটা হৈ গ'ল আৰু এতিয়া পানী দি ধুই লৈছোঁ কচুখিনি। এতিয়া এটা মিক্সাৰত কচুখিনি দি ল'ম। কাটি থোৱা নহৰু কেইফুটাও দি দিছোঁ। আদা দি দিছোঁ। জলকীয়া দুটাও দি দিছোঁ আৰু অকণমান নিমখ দিম। এতিয়া আমি গোটেইখিনি এটা পেষ্ট বনাই ল'ম। এয়া চাওক, পেষ্ট হৈ গ'ল আমাৰ ধুনীয়াকৈ। এতিয়া আমি ইয়াত নেমু চেপি দিম। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিম। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এইদৰে যোনে যোনে নাই খোৱা এবাৰ খাই চাবচোন। আৰু যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।